তো আজি বিষ্ণু পুষ্কৰ পুখুৰীটোৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। চাওক ইয়াতে ভৰি হাত ধুই পেলাই ওপৰলৈ যাম। তো ইয়াতে ভৰিখন ধুই যাওঁ, ভৰি হাতখন ধুই পেলাই মাথাত অকণমান পানী লৈ যাব লাগে ইয়াতে। তো এইখিনি ধুই লৈ পেলাই ওপৰলৈ গৈ আছোঁ বাৰু। হেল্ল' বন্ধুসকল, তো কেনে আছে আপোনালোক? আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকলৈ আহি গ'লোঁ আমি দুটাই MJ। তো আশা কৰোঁ ভিডিঅ'টো চাই থাকিব। তো আমি আহিছোঁ আজি মাধৱ মন্দিৰলৈ। মাধৱ মন্দিৰত অহাৰ এটা কাৰণ আছে। আমাৰ গাঁৱৰে বন্ধু হয়, ভাইও হয়, সিহঁতৰ মানে ভোগ দিছে মানে এটা কাৰণ ভোগ দিছে। তো সিহঁতৰ এইবাৰ হাই ছেকেণ্ডেৰী পৰীক্ষাত হাই ছেকেণ্ডেৰী পৰীক্ষাত সি আৰু তাৰ ভনীয়েকে ভাল ৰিজাল্ট কৰিছে, তাৰ কাৰণে ইয়াতে মাধৱ মন্দিৰত ভোগ দিছে। তো আমাক মাতিলে, তো আমিও আহিলোঁ আৰু আপোনালোককো লৈ আহিলোঁ। চাই থকা ভিডিঅ'টো। এতিয়া আমি তাত পুখুৰীটোত ভৰি হাত ধুই আহিলোঁ। এতিয়া ওপৰত যাম, ওপৰত যাই পেলাই সেৱা চেৱা কৰি তো আপোনালোকক গোটেই ভিউটো দেখাম এবাৰ কেনেকুৱা কি। বহুতে দেখাইছে বাৰু, কিন্তু আমি আমাৰ ছাবস্ক্ৰাইবাৰ আৰু ভিউৱাৰ্ছসকলক দেখুওৱা নাই। তো তাৰ কাৰণে ভাবিলোঁ আজি আহিলোঁ। তো এতিয়া যাওঁ ওপৰত আৰু আপোনালোকক দেখাম কেনেকুৱা কি। চাই থাকক বলক, আপোনালোকে বলক আমাৰ লগতে ওপৰলৈকে। তো গাইজ, আমি ওপৰলৈ যাই আছোঁ। এয়া আধা আহিলোঁ আমি। ইয়াৰ পূৰা ভাগত ধৰিছে, ই পূৰা ৰখি আছে। উপায় নাই, বহুত দিনৰ মূৰত আহিছোঁতো। ওচৰতে হয় মাধৱ মন্দিৰটো। তো কি হয়, আহিবলৈ মানে অকণমান দিগদাৰ হৈ যায়। দিগদাৰ মানে কি, দিগদাৰ একো নাই, মন্দিৰততো মানে আহিবলৈ টান নাপাওঁ, কিন্তু মানে কাম থকাৰ কাৰণে অকণমান আহিবলৈ নাযায়। তো আৰু আমাৰ লগৰ কেইজনো আহি আছে, আৰু কেইজনমান ওপৰত গৈ আছে। এয়া খোজকাঢ়ি গৈ আছে। অকল লগৰবোৰে আহিছে, মানে অকল লগৰবোৰ আহিছে। আৰু সিহঁতৰ ঘৰৰো কিছুমান আছে মানুহ, নোহোৱা নহয়। তো আৰু বাকী চব গাঁৱৰ আমাৰ লগৰবোৰে আছে। তো বলক ওপৰলৈ গৈ আছে। হে গাইছ, আৰু এইযোৰ চশমাৰ কাৰণে মৃণালৰ বিৰাট ডাঙৰ কাজিয়া কৰে। এইযোৰৰ কাৰণে, এইযোৰ চশমাৰ কাৰণে ইমান লেভেল দে। একযোৰ কিনি আনিব লাগে। এই পইচা নাই। লগৰ এটাৰ আছিল, তাৰ পৰা ভাড়াত আনিছোঁ আজি। পইচা নাই তো ল'ব লাগিব। আৰু কৈছে এয়া চব আড্ডা চলি আছে ইয়াতে, চব আড্ডা চেল্ফি। এয়া চিষ্টেম নাই। লেকচাৰ দি আছে আমাৰ দাদাই লেকচাৰ দি আছে অলপ। এইটো ল'ৰা হাই ছেকেণ্ডেৰীত ভাল ল'ৰা। এইজন হাই কৰি দিয়ে। বাৰ্থডে বয়। এইটো হৈছে মেইন মন্দিৰটো। এইটো তাত ভিতৰত কেমেৰা এলাও নাই বাৰু, আমি আগত গৈ আপোনালোকক দেখাই আছোঁ। এইটো মেইন মন্দিৰটো। এইটো ওচৰতে এইটো আছে নৰসিংহ বুলি কয়। এইটো মন্দিৰ, এইটো নৰসিংহ। তো আহিলে আমি নৰসিংহৰ পৰা সেৱা কৰা নাই বাৰু, লাষ্টত সেৱা কৰি যাম। তো লক্ষী মন্দিৰ আহিছিলোঁ, লক্ষী মন্দিৰটো বন্ধ হৈ আছে, কিবা ভোগৰ কাৰণে বন্ধ কৰি থৈ দিছে নেকি, ভোগ হোৱাৰ পিছত খুলিব। তো এইটো হৈছে আমাৰ হোম ঘৰ। তো ইয়াতে যিবোৰ হোম হয়, তো এইটো ঘৰতে হোম চুম হয়। তো আগতে ঘৰটো বনোৱা নাছিলে, আজি কেইবছৰৰ পৰা ঘৰটো বনাই দিছে, ধুনীয়াকৈ বনাই দিছে। এইটোৱে হোম ঘৰটো। কিবা ইচ্ছা দে। কেনে লাগিল ভাতটো খাই, ভোকটো খাই পেলাই? হা, পুৰা দিছে না? নবে দিছ? 3 দিনৰ ভাতে লৈছি। খাই পেট নাচাগে, পেট ওলাই গৈছে তাৰ। মুখ মুচিবই পৰা নাই। পেটটো কমাব লাগিব, নহ'লে বহুত প্ৰব্লেম দিয়ে। কিন্তু ক্ষীণে, কিন্তু পেটৰ কাৰণে অকণমান দিগদাৰ। কমাম লাহে লাহে। আৰু মাৰ 3বাৰ লৈ পেলাই মাৰ, আৰু 3বাৰ লৈছিলি দেখোন। বাপা 3খান দিছিল সি। ৰাতিপুৱা অকল মেগী 2 পেকেট, তাৰ কাৰণে পূৰা একদম চুহা দৌৰি আছে পেটত।
হেড চেকি 3 বাৰ ল'ব লাগে 3 হেন ডিছ ল'ব লাগে পুৰা দিছ দে আর কি কৰি আছা এইটো মাধৱ পৰম্পৰা দুবৰি দিলে বোলে পঢ়িব জানা হয় ইয়াতে দিয়ে তো খাই লৈ চব ৰেডি এতিয়া ঘৰত যাব ওলাইছোঁ বাকীবোৰ চব পিছফালে বহি আছে এয়া চাওক এই লগৰবোৰ চব খাই লৈ অকণমান কথা পাতি আছে এইটো মেইন মন্দিৰটো হয় এইটো মেইন মন্দিৰটো তো বন্ধুসকল এইখন হৈছে মাধৱ দেৱালয়ৰ পশ্চিম দুৱাৰ বুলি কয় এইখন পশ্চিম দুৱাৰত আমাৰ পশ্চিম দুৱাৰৰ পৰা থিয় হৈ পশ্চিম ফালে এবাৰ সেৱা কৰিব লাগে তো কিয় সেৱা কৰিব লাগে এইফালে আমাৰ মহাপ্ৰভু জগন্নাথ মন্দিৰটো থকা বুলি মানুহে কয় তো এইফালে মই দেখাই দিছোঁ আপোনালোকক এইফালে চিৰি আছে বাৰু এনেকুৱা এইফালে এবাৰ সেৱা কৰিব লাগে এইফালে আমাৰ জগন্নাথ দেৱালয় থকা বুলি মানুহে কয় এইফালে এবাৰ আমিও সেৱা কৰিছোঁ আপোনালোকে এবাৰ সেৱা কৰক আমাৰ ভিডিঅ'টোৰ যোগেৰে তো ভিডিঅ'টো আৰু ইয়াতকৈ বেছি দীঘলীয়া নকৰোঁ এতিয়া ঘৰলৈ যাম দেৰি হৈছে অকণমান তো আমাৰ যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে ঘণ্টা বটনটো প্ৰেছ কৰি দিব ধন্যবাদ জয় আই অসম